Hey guys, welcome back to my channel Komal Kor. Just শুই উঠি আহিছোঁ এনে বোলো জানেই মই সদায় ৰাতিপুৱা এফালে ওলাই আহোঁ আজি বতৰ চাওক না খুব মানে ঠাণ্ডা বতৰ কৰিছে কিন্তু বৰষুণ নাহিলে হয় মানে আজি ফুৰিব যাম বুলি ভাবিছোঁ পাপা মানে আইতাহঁতৰ ঘৰলৈ যাম মানে পাপা মাকৰ ঘৰলৈ যাম আইতা যাব ভাইটি যাব বৰ্তাহঁতৰ ভাইটি আৰু আমাৰ ভণ্টিজনী যাব এনেকৈ ভাবিছোঁ ফুৰিব যাম বুলি মোহনবাৰী আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টৰ ওচৰতে চাওকচোন কি দেখাব পাৰোঁ ঘৰৰ ওচৰৰ দাই এজনে মানে পুখুৰী সিঁচিছে নেকি মেচিন লগাইছে তাতে যাওঁচোন মাছ ধৰিছে নে নাই ধৰা চাবলৈ একদম বোকা চাওঁ কেনেকৈ যাওঁ হয় উপায় নাই পানী শুকোৱা নাই এতিয়া মই ঘৰ গুচি যাওঁ মুখ চুখ ধুই কিবা অকণমান খাই লওঁ বৰষুণ জাকো আহিছে এতিয়া লাহে লাহে কি হ'ব আৰু ফুৰিবলৈ যোৱা হয় নহয় এতিয়া ভগৱানে জানে আৰু চাপেন দুবাটি লৈ লৈছোঁ এইফালে মমছ মেজিক তাত খাই লওঁ कौन है ये लोग এয়া চাওক জাহাজী পকা পকা ঘৰৰ কল হয় গছ দেখাম বাৰু পাছত আগতে খাই লওঁ এটা এইবিলাকে আৰু জাহাজী গছ আগতে বহুত আছিলে এতিয়া মৰিলে বহুত মিঠা হয় না কচোন গমেই পালোঁ খাই শেষেই হ'ল ন পূৰা চেনি নিচিনা মিঠা ঘৰৰ কল একেবাৰে পূৰা লোকেল অকণমান কাৰ্বেট নিদিয়ে অকণমানো কাৰ্বেট নিদিয়ে মায়ে মানে কলটো ভাঙিছিলে মায়ে মানে ভৰাই থৈছিলে আৰু এতিয়া খাই লওঁ হে ইউ চকুকেইটা কেইটা কৈছে যে বহুত পালিছিল ন কেইকেইটামান হ'ব বাবে হা ইয়াত এইখিনি লাইনত বিকি কেইটামান খাই লওঁ এয়া কঁঠাল গুটি ঔটেঙা দাইল বইল তাৰপিছত এইফালে শুকান মাছৰ ভাজি এইফালে নিমখৰ জলকীয়া লৈছোঁ ভাত কেইটামান খাই লওঁ তাৰপিছত ওলাব লাগিব ঘৰৰ পৰা ওলাই আহিলোঁ গা চা ধুই কেনে পাছফালে আহি আছে আইতা আৰু তিনিটা বাইকখনত আমাৰখনতে আৰু খাই গৈতে এতিয়া গৈ একেবাৰে তাতে লগ পাই আছোঁ চাগে আৰু এতিয়া ভিডিঅ'টো কৰিব নোৱাৰিম তেনেকৈ বাইক আমি মানে অলপমান জোৰকৈ আহি পালোঁ আৰু আইতাক লৈ আহিছে ভাইটিয়ে পোৱাহি নাই অকণমান ৰখি দিছোঁ এয়া হৈছে লাহোৱাল দলং ওচৰত ৰখি আছোঁ আৰু এতিয়া পাবহি আৰু এতিয়া অকণমান ৰখি দিওঁ বহুত স্পীড আহি পালোঁ মানে ত' গাইছ তেলটো ভৰাই লওঁ এতিয়া ডিপু পাইছোঁহি আৰু তেলেই নাপালোঁ তেল টেংকি খালী কৰি আছে মানে তেল ভৰাই আছে এতিয়া তেলেই নাপালোঁ হ'ব আছে বাৰু হ'লেও অলপমান আগত ভৰাই লওঁ মিক্সাৰ পেকেট এটা দিয়ক বিস্কুট কিবা এটা লৈ লওঁ ন ইয়াতে কি ক বিস্কুট কিবা কিবি লৈ ল'লোঁ এয়া আমাৰ আইতা কি আছে দাদা পঞ্চায়ত মাৰি আছে যে ভৰাই ল এইটো হৈছে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো আৰু ভাইটিহেঁতি আমাৰ ভাইটি আইতাহেঁতি কোনো নাই আইতাহেঁতি পঠাই গ'ল আপাহেঁতি পঠাই গ'ল চব তাৰপিছত এতিয়া আহিলে লগ পাম আৰু কি কৰোঁ ভাইটিয়ে এইফালে আমাৰ এইটো ভাইটি কেনেকুৱা কোৱা খবৰ খাতি ভালেই ন ভণ্টি ক'লৈ গ'ল আচ্ছা ভণ্টিও ৰুবলৈ গৈছে বোলে এতিয়া চব আহিলে লগ পাম অকণমানে বহি লওঁ এইফালে চাহ অকণমান দিছে আৰু দিকম বজাৰলৈ আহি কিবা এটা নল'লে মানে বেয়া লাগে আৰু কিবা এটা লৈ লৈছোঁ আৰু পিন্ধি দেখাই আছোঁ এইটো স্পৰ্টিং এটা আনিলোঁ দিকম বজাৰলৈ গৈ কিবা এটা নল'লে এনেই বেয়া লাগে দিকম বজাৰ সস্তা বুলি কয় মানুহবিলাকে আৰু সেইটো কাৰণে স্পৰ্টিং এটা লৈ আহিলোঁ তাৰপিছত এইফালে পাছফালৰ স্পিকাৰ এটা আছে বিশালত গৈছিলোঁ কিবা কিবি বজাৰ কৰিলোঁ তাকে স্পৰ্টিং এটা লৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত ক'ব আৰু গাহৰি জাতিলাও আলু খাওঁ
এইফালে দাইল খাই লওঁ ন ভাতটো টিপ টপ খাই ল'লোঁ গাহৰি এতিয়া গৈ থাকোঁ আৰু বাইকখন উলিয়াই লওঁ সেয়া বসন্তী উলিয়াই লওঁ আৰু গৈ থাকোঁ আহিলোঁ সেয়াৰ পৰা এনেই আহি অকণমান ৰখিছোঁ আৰু পেচা কৰিবলৈ আজি ব্লগটো ইমানখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব দেন আজিলৈ বাই 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 বাই